নমস্কাৰ ৰূপালী মিউজিক চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাই মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ভিডিঅ'টো এটা আচৰিত ধৰণৰ ভিডিঅ' আনিছোঁ। একচুৱেলি মানে মিউজিকৰ লগত মানে এইখিনিৰ লগত সংযোগ নহয়। আপোনালোকে আজি দেখি আচৰিত হ'ব। গতিকে মই ভাবিলোঁ মই যেতিয়া নিজে মানে দেখি আচৰিত হৈছোঁ, বহুত ভয়ো লাগিছে। গতিকে মই ভাবিলোঁ যে চেনেলৰ জৰিয়তে অসমবাসী ৰাইজকো মই দেখুৱাওঁ, মোৰ শুভাকাংক্ষী সকলো চাওক। আমাৰ এই পকামুৰা অঞ্চলত আজি বাঘে প্ৰায় দুমাহমানৰ পৰা তাণ্ডৱ চলাই আছে। গৰু ছাগলী মানুহ কামুৰি বাঘে মানে বহুতখিনি অপকাৰ কৰি আছিলে। গতিকে যোৱা ৰাতি পিঞ্জৰা পতা হৈছিলে বন বিভাগৰ সহযোগত, কিন্তু ইতিমধ্যে বাঘটো পিঞ্জৰাত বন্দী হ'ল। ময়ো চাবলৈ গৈছিলোঁ বাঘটো, আৰু সেইকাৰণে মই ভাবিলোঁ যে মোৰ এই চেনেলৰ জৰিয়তে মই মোৰ শুভাকাংক্ষীক মই এই ভিডিঅ'টো আগবঢ়াওঁ এই বুলি ভাবি মই আজি এই ভিডিঅ'টো কৰি আনিলোঁ। আৰু ভিডিঅ'টো যদি মোৰ ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। গতিকে আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰজা কেনেকৈ সেইবিলাক খেতি আহিব ভয় লাগে। গোটেই খেলটো কাঠখনত আছে, টপলাটোত আছে। দৰজা কেনেকৈ সেইবিলাক খেতি আহিব ভয় লাগে।
দৰ্জা কেনেকৈ সেইবিলাক খেদি আহিব ভয় লাগে সোমালে খুন্দি দিব লগৰটো অহাৰ আগত যাওঁগে দৰ্জা কেনেকৈ সেইবিলাক খেদি আহিব ভয় লাগে সোমালে খুন্দি দিব গোটেই খেলটো এই কাঠখনত আছে টকলাটোত আছে